মই উখুৰা চাউল ব্যৱহাৰ কৰিছোঁ। নমস্কাৰ, মই জন্মি আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোবোৰ ভালে কুশলে আছে আৰু আমিও ভালে আছোঁ। আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ সৰু সৰু দুটামান ৰেচিপি, যিবোৰ শিশুসকলৰ বাবে হয় আৰু 6 months প্লাছ বেবিক আপোনালোকে এইখিনি আহাৰ দিব পাৰে। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আপোনালোকে নিশ্চয় ভাল পাব বুলি আশা কৰিছোঁ। সেইকাৰণে মই এতিয়া বস্তুকেইটা দেখুৱাই লৈছোঁ। ইয়াত মই লৈছোঁ অকণমান ধোৱা মগু দাইল, আৰু এয়া মই লৈছোঁ চাউল। মই উখুৰা চাউল ব্যৱহাৰ কৰিছোঁ, ঘৰতে বনোৱা। আৰু ইয়াত মই লৈছোঁ অকণমান ৰহৰ দাইল আৰু অকণমান মচুৰ দাইল। এইখিনি মানে মই অকণ বেছি পৰিমাণেই লৈছোঁ। এইখিনি মই মিক্সিত গুড়া কৰি পেলাই ৰাখি দিম। এয়া মই এমাহলৈও আপোনালোকে ৰাখিব পাৰে। মোৰ এমাহ নাযায় বাৰু, অকণমান লৈছোঁ, বেছিও লোৱা নাইকিয়া। মোৰ চাগে 5 দিন 6 দিন যাব, এসপ্তাহমানৰ কাৰণে মই লৈছোঁ। আৰু ভালকৈ আপোনালোকে হাৱা নোলোৱা পাত্ৰত ধুনীয়াকৈ মানে টেমাত ভৰাই থ'লে বহুত দিন যাব পাৰে। আৰু মইনো এইটো কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাইছোঁ, চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো। এয়া মই কেৰাহীখন গৰম হ'লত এয়া দি দিছোঁ চাউলখিনি। তাৰপিছত মই এয়া দিছোঁ ধোৱা মগু। মই কম পৰিমাণে লৈছোঁ। আৰু মই লৈছোঁ মচুৰ দাইল আৰু ৰহৰ দাইল মিক্স কৰি অকণমান। তাৰপিছত মই এয়া ভালদৰে মিহলি কৰি পেলাই ভাজি লৈছোঁ অকণমান। আৰু এয়া মই গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম। ইয়াত মই কাজু আৰু খিচমিচ দুটামানো এড কৰি দিছোঁ। আপোনালোকে যদি থাকে আলমণ্ডো দিব, আজি মোৰ ওচৰত নাই, সেইকাৰণে এয়াই দি দিছোঁ। এয়া ভালদৰে ভাজি লোৱাৰ এয়া দেখিছে, এয়া মিক্সখিনি হৈ গ'ল, গৰম কৰি হৈ গ'ল। অকণমান গল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজিলোঁ। আৰু এতিয়া এয়া ঠাণ্ডা হ'বলৈ অকণমান টাইম ৰাখি দিছোঁ। আৰু যেতিয়া ঠাণ্ডা হ'ব তেতিয়া মই মিক্সিত দি পেলাই গুড়ি কৰি ল'ম। আৰু সেই গুড়িখিনি মই এনেকৈ ধুনীয়াকৈ টেমা এটা লৈছোঁ। এই টেমাটো মই ভালদৰে ধুই পেলাই শুকুৱাই লৈছোঁ। আৰু এই টেমাটোত মই ৰাখি দিম। যিমান দিন যায় আৰু, হয়তো 3 দিন 4 দিন 5 দিন যিমান দিন যায় খুৱাম। আৰু আপোনালোকে এনেকৈ মিশ্ৰণ তৈয়াৰ কৰি পেলাই এমাহলৈও ধুনীয়াকৈ এনেকৈ ৰাখি দিব পাৰে, এমাহলৈকেও ভাল হৈ থাকে। আৰু এই মিশ্ৰণটো যে মই বনালোঁ, এইটো ঘৰতে বনোৱা হোমমেড চেৰেলেক বুলিও ক'ব পাৰে। আৰু এইটো চেৰেলেক আপোনালোকে খুৱাব পাৰে, ক্ষীৰ হিচাপে বনায়ো খুৱাব পাৰে আৰু খিচিৰি নিচিনাকৈ বনায়ো খুৱাব পাৰে। খিচিৰি নিচিনাকৈ বনাই খুৱাবলৈ হ'লে তাত গাজৰ, মানে আপোনালোকৰ ঘৰত যেনেকুৱা ধৰণৰ শাক পাচলি আছে, গাজৰ, আলু, স্কোৱাছ, কোমোৰা, যেনেকুৱা ধৰণৰ আপোনালোকে দিব বিচাৰে ল'ৰা ছোৱালীক, তেনেকুৱা শাক পাচলি দি দিব পাৰে। তাৰপিছত সেয়া ধুনীয়াকৈ অকণমান ঘিউতে ভাজি পেলাই জিৰা অকণমান দি তাতে পানী দি ভালকৈ সিজাই ইয়াৰ 1 চামুচ বা 2 চামুচ দি দিলেই অকণমান মানে 5-6 মিনিটমান সিজালেই হৈ যাব খিচিৰি। আৰু যদি আপোনালোকে ভাবে যে মই গাখীৰ দি পেলাই ক্ষীৰ হিচাপে খুৱাওঁ, তেতিয়াহ'লে গাখীৰত এই বস্তুটো 2 চামুচ দি সিজালেই হৈ যাব। আৰু চেনি ব্যৱহাৰ আপোনালোকে নকৰিব। যদি পাৰে তেতিয়াহ'লে তাল মিচিৰি ব্যৱহাৰ কৰিব। মই মিচিৰিয়ে ব্যৱহাৰ কৰোঁ। আৰু প্ৰায়ে আমি ক'ৰবাত ফুৰিবলৈ যাওঁতে, ক'ৰবাত যাওঁতে চেৰেলেক লাগে, হয়নে? এইটো চেৰেলেক কিন্তু আপোনালোকে ক'ৰবাত যাওঁতে পানীৰ লগত ডাইৰেক্ট মিক্স কৰি খুৱাই দিব নোৱাৰে। সেইকাৰণে মই এইটো ব্যৱহাৰ কৰোঁ বাৰু। মই সকলো ধৰণৰ বস্তুৱেই মানে লগত ৰাখোঁ, কাৰণ পটককৈ আমি ক'ৰবাত যাবলগীয়া হয় ন, ল'ৰা ছোৱালীকতো য'ত ত'ত খানা খুৱাই দিব নোৱাৰি। তো এনেকুৱা চেৰেলেকটো মানে পটককৈ হৈ যাবলৈ কাৰণে ভাল, গৰম পানী অকণ মিক্স কৰিয়ে হৈ যায় আৰু। তো এনেকুৱাও ব্যৱহাৰ কৰোঁ। আৰু মই কোনো গাখীৰ ব্যৱহাৰ নকৰোঁ। মই তাইক গাখীৰৰ সলনি নান ব্যৱহাৰ কৰোঁ। এইটো মানে মই ভাল পাইছোঁ মানে ব্যৱহাৰ কৰি। লেক্ট'জেনো দিছিলোঁ তাইক, কিন্তু লেক্ট'জেনটো তাই ইমান নাখোৱা হ'ল, সেইকাৰণে নানটো আনিলোঁ। আৰু গৰম পানী অকণমানত 1 চামুচ বা 2 চামুচ দি দিলে গাখীৰ হৈ যায়। আৰু মই ক্ষীৰটো তাইক নানতে বনাই দিওঁ। মই বেলেগকৈ গৰু গাখীৰ নিদিওঁ, কেতিয়াবা 1 চামুচ বা 2 চামুচ গৰু গাখীৰ দিওঁ। এতিয়াই নাই দিয়া আৰু গৰু গাখীৰটো। ইয়াত তেতিয়াহ'লে আমাৰ ঠাণ্ডা হৈছে। এতিয়া মই মিক্সিত খুন্দি লওঁ এইখিনি। এতিয়া মই মিক্সিটো ভালদৰে মুচি শুকান কৰি লৈ তাত মই মিশ্ৰণখিনি দি দিছোঁ। আৰু এয়া মই ভালকৈ গুড়ি কৰি লৈছোঁ।
এয়া মই গুড়ি কৰি আনিলোঁ আৰু গুড়ি কৰি মই পুৰাকৈ গুড়ি কৰি দিয়া নাই, কাৰণ তাৰ এতিয়া দাঁত গজিছে, সেইকাৰণে মই অকণমান গোটা গোটাকৈ ৰাখি দিছোঁ, কাৰণ এনেও সিজামেই, সিজি যাব। এয়া সেইটো কাৰণে এয়া দেখুৱাই দিছোঁ। এয়া মই বনাবলৈ লৈছোঁ আৰু প্ৰথম মই কেৰাহীখন গৰম হ'লত তাত অকণমান বাটাৰ দিছোঁ। আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব। আজি মোৰ ওচৰত ঘিউ নাইকিয়া, সেইকাৰণে মই বাটাৰেই দি দিছোঁ। আৰু তাৰপিছত ইয়াত মই এড কৰিছোঁ পাচলিখিনি, যিখিনি পাচলি মই লৈছিলোঁ। মই ব্যৱহাৰ কৰিছোঁ গাজৰ, আলু আৰু ভাতকেৰেলা। এইখিনি অলপ টাইম ভাজি ল'ম। তাৰপিছত মই ইয়াত তৈয়াৰ কৰি লোৱা চেৰেলেকখিনি দি দিছোঁ। মই 2 চামুচ দিছোঁ। এয়াও মই ভালদৰে ভাজি ল'ম অলপ সময়। এয়া ভাজি পেলাই গল্ডেন ব্ৰাউন হোৱাৰ পিছত মই ইয়াত পানী এড কৰিছোঁ আৰু পানীখিনি এড কৰি মই 7-10 মিনিটমানৰ কাৰণে ৰাখি দিম ভালদৰে পাচলিখিনি সিজিবৰ বাবে। এয়া 10 মিনিটমানৰ পাছত দেখিলে পাচলিখিনি ভালদৰে সিজি গৈছে আৰু আহাৰখিনিও ভালদৰে ডাঠ হৈ গৈছে। এয়া প্ৰায় হৈ গৈছে আৰু। এয়া প্ৰায় হৈ গৈছে আৰু একেবাৰে শেষত মই ব্যৱহাৰ কৰিছোঁ অকণমান নিমখ। এতিয়া মই এই গোটা গোটা হৈ থকা পাচলিখিনি অকণমান মিহি কৰিবলৈ এনেকৈ পিহি দিছোঁ আৰু এয়া আমাৰ গুনুৰ খানা আজি ৰেডি। সন্তানটিক সদায় বেলেগ বেলেগ ধৰণৰ খাদ্য দিবলৈ চেষ্টা কৰিব লাগে মাতৃসকলে, তেতিয়া তাহাঁতি বহুত ভাল পায়। এয়া আজি আমাৰ গুনুৰ খানা ৰেডি। আপোনালোকেও এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল পাব।